मोनसे गिख्रंथाव जाथाय गंसे डाम्पारा गंबा गलाखौ सौग्रावनानै सेफायजोबदों। बाक्सा जिल्ला बरबरी थानानि सिङाव थानाय बि ब्लक दिगालदुङा मेडिकेल सकनि थांलाय फैलाय गाहाय लामानि सेरावनो थानाय फारि रुमेश आली, हारेस आली, मोहम्मद शराफ आली, मकसेर आली आरो सम्पक दास बिथांमोननि गलाखौ दिनै फुंनि 5:45 रिंगायाव खोलानिफ्राय साहा फारसे खारबोनाय AS28C 9527 डाम्पार गारिया हरखाब हमथानो हायैयाव सौग्रावनानै सेफायजोबो। मख'जाथाव दि बे जाथायाव रावबो सुबुंनि जिउ खहा जायाखैब्लाबो सेफायजानाय गलाफोरनि गेजेराव दंमोन गेलामाल, सेलुन, पान दखान, मनिहारी बायदि गलाफोर आरो बे गारिनि सौग्रावनायनि जाहोनाव गासै 10 लाखसो रांनि मुवा बेसादफोर खहा जानायखौ फोरमायदों खहा जाजानाय गलादार बिथांमोना। दायो जाथाय खालामनाय डाम्पार गारिखौ पुलिसा बोखांना थानासिम लानानै थांबाय होनना खौरां मोन्दों। मसलपुरनिफ्राय दिबाजराम गयारिनि खौरां। আমাৰ এই ঠাইডোখৰ নাম হ'ল ভৱানীপুৰ বিপ্লৱ, এনে মেডিকেল চক বুলি কয়। আমি প্ৰায় দুখীয়া লোকসকলে আমি কোনোমতে সৰু সুৰা গুণ্টি দোকান দি আমি পৰিয়াল চলাই আছিলোঁ। এনে অৱস্থাত মানে আজি কিমান তাৰিখ হ'ব? আজি 18 ফেব্ৰুৱাৰী 2022 চনৰ আজি এটা মানে আমাৰ বৰ আঘাত লগা ঘটনা হ'ল। আৰু ৰাতিপুৱা 5:45 বুলি প্ৰত্যক্ষদৰ্শী কোৱা মতে সময়টো ধৰি দিছোঁ। আৰু এই লাইনতে থকা একেলগে উত্তৰ স্কুলৰ পাছত আমাৰ ৰাস্তাৰ পশ্চিম পাৰে ডাম্পাৰখনৰ পাইলটে কি অৱস্থাত আছিল আমি নাজানো। সুৰামত্ত আছিল না ক'ৰবাত গোটেই ৰাতি ডিউটি কৰি টোপনি নিচাতে আছিল, কিন্তু গাড়ীখন একো বেয়া হোৱা অনুভৱ নহয়, পুনৰ চলাই লৈ গৈছে। গতিকে তেখেতে জানিব আৰু এই গাড়ীখন কিয় ৰাখিব পৰা নাই। মাত্ৰ 20-30 মিটাৰমান দূৰৰ পৰা মানে নিয়ন্ত্ৰণ মানে ৰাস্তাৰ পৰা মানে ফুটপাথেৰে আহি আমাৰ দোকানৰ গুণ্টিতে মানে খুন্দা লাগি গুণ্টি গুড়া কৰি আৰু 3-4খন দোকান মহতিয়াই গুড়া কৰি লৈ যায়। গতিকে আৰু আমাৰ কিন্তু মানুহ দোকান খোলা অৱস্থা থাকিলে মৰিলে হয়, কিন্তু দোকান খোলা সময় হোৱা নাছিল। 5:45 ঘটনাটো হয়। কিমানমান টকাৰ এতিয়া এটা গুণ্টিত মই কাঠৰ গুণ্টিটোৰে হিচাপ দিছোঁ 70,000 মান কৰি পৰে। মানে মিস্ত্ৰী বানাজ কাঠে চাঠে গোটেই টিঙে লগ লাগি, আৰু ভিতৰৰ মালৰ হিচাপ দোকানী জানিব কাৰ কিমান মাল আছিল। গতিকে আমাৰ 3টা গুণ্টি আৰু ইফালে একচেলা টিঙৰ এনেকৈ মুঠ 5খন দোকানে নাইকিয়া হৈ গৈছে। মোৰ এইখিনি জেগাৰ নাম ভৱানীপুৰ বিপ্লৱ হয়। আৰু ৰাতিপুৱা 5:45 বজাত আহি কিনে ডাম্পাৰ গাড়ী আহি ভাঙি মহিতে লৈ যায়। আৰু ইয়াত দোকান আছে, মোটামুটি 5খন দোকান আছে। এখন পাণ তামোলৰ গুমটি দোকান আছে আৰু মাজত মোৰ এখন চেলুন আছে। চেলুনৰ কাষত এখন আপেল দোকান আছে, আপেলৰ কাষত আৰু গুমটি দোকান। তাৰ নেক্সট আৰু এখন চাইকেল মেকাৰৰ দোকান আছে। সেইকেইখন গোটেইকেইখন ভাঙি মহতিয়াই লৈ গৈছে। আৰু ড্ৰাইভাৰে নিচাযুক্ত কিবা ব্যৱহাৰ কৰি আছে নেকি সেইটো নাজানো আমি, আৰু সিহঁতে জানে না টোপনিৰ হেৰিতে খুন্দা দিলে সেইটো আৰু আমি ভালদৰে নাজানো। সেইটো কাকো দুখ দিব নোৱাৰোঁ। কিবা হ'ল এক্সিডেণ্টটো আৰু কোনো কৰোঁ বুলি নকৰে, সেইটোও ক'ম। কিমান টকাৰ ইয়াতে ক্ষতি হ'ল? এতিয়া গুমটি দোকানত সেইখন বা কিমান গৈছে এতিয়া মোৰোতো বহুত গৈছে। মোৰ মেচিন চেচিন এতিয়াও বিচাৰি পোৱা নাই, গোটেইখিনি নোহোৱা হৈছে, একো পোৱা নাই। মোৰ চেয়াৰ, লোহা চেয়াৰ, ফেন, লাইট গোটেইখিনি একোৱে পোৱা নাই এতিয়ালৈকে, গোটেই গুড়া উঠি গৈছে। মোৰ পুলিচক খবৰ দিয়া? পুলিচ খবৰ কোনোবাই দিছে যদিও সেইটো নাজানো, কিন্তু পুলিচ আহিছিল। পুলিচ আহি ইতিমধ্যে গাড়ীখন লৈ গৈছে, ডাম্পাৰখন।